Hello student, আজি আমি 2019 HSLC এক্সামিনৰ কাৰণে কেটামান নিৰীক্ষণ কৰিম। ঠিক আছে, আমি স্টাৰ্ট কৰো। ওকে, প্ৰথম বাক্যটো চোৱা তোমালোকে। আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব লৈছো আৰু প্ৰথম বাক্যটো দিয়া আছে he said to me where did you go yesterday। এই বাক্যটো আমি যেতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিম, পৰিৱৰ্তন কৰোতে ইয়াৰ ৰূপটো হ'ব এনেকুৱা ধৰণৰ He asked ASKED. He asked me where I had gone the previous day. এতিয়া সো ইয়াত কেলে হল মই ইয়াত কম he said to me where did you go yesterday। আমি জানো যে নেৰেশ্যনৰ যেতিয়া ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিম, ডাইৰেক্ট নেৰেশ্যনত সদায় দুটা অংশ থাকে। প্ৰথম অংশটো কোৱা হয়, এই অংশটো কোৱা হ'ব কি বুলি কোৱা হয়, এক ৰিপৰ্টিং ভাৰ্ব। ইয়াৰ নামটো হৈছে কি ৰিপৰ্টিং ভাৰ্ব। আৰু যিটো অংশ ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব তাক কোৱা হ'ব, এই অংশটো কোৱা হ'ব ৰিপৰ্টেড স্পিচ বুলি কোৱা হ'ব। এই অংশটোৰ নাম হৈছে ৰিপৰ্টেড স্পিচ। এতিয়া চাবা যে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেনেহলে ৰিপৰ্টেড স্পিচৰ ভাৰ্বো পাষ্ট টেন্সলৈ পৰিৱৰ্তন হয় যদিহে ৰিপৰ্টেড স্পিচৰ ভাৰ্বটো প্ৰেজেন্ট টেন্সত থাকে। কিন্তু এই বাক্যটোৰ ক্ষেত্ৰত চোৱা he said to me, এই ৰিপৰ্টিং ভাৰ্বটো said to past tenseত আছে, অৰ্থাৎ সে past tense, সে হৈছে ইয়াৰ মূল ফৰ্ম বা প্ৰেজেন্ট টেন্সৰ ফৰ্ম, ইয়াৰ past tense হৈছে said। he said to me, কোনে কাক কৈছে, he said to me, তেওঁ মোক কৈছিল। কি কৈছিল? where did you go yesterday, যোৱাকালি তুমি কলৈ গৈছিলা। এতিয়া চোৱা এই দুইটা যদি আমি ভাৰ্ব চাওঁ, ৰিপৰ্টিং ভাৰ্বৰ যিটো ভাৰ্বটো, এই ভাৰ্বটো আৰু ৰিপৰ্টেড স্পিচৰ যদি চোৱা যায় মূল ভাৰ্বটো, চোৱা স্পেশাল ভাৰ্ব আছে আৰু মূল ভাৰ্বটো হৈছে এইটো where did you go yesterday। এটা কুৱেশ্যনত আছে। এতিয়া তোমালোকে দেখিলা যে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে আৰু ৰিপৰ্টেড স্পিচ টুকুৰাও কিহত আছে, সিম্পল পাষ্ট টেন্সত আছে। এতিয়া নেৰেশ্যনৰ নিয়ম মতে কি হয়, যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে আৰু ৰিপৰ্টেড স্পিচটো যদি সিম্পল পাষ্ট টেন্সত থাকে, ই কি হলে পৰিৱৰ্তন হ'ব, ইনডাইৰেক্ট নেৰেশ্যনত পাষ্ট পাৰফেক্টলৈ। সেইকাৰণে আমি কি লিখিলো, হেড গুৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি গন লিখিলো। আৰু বাক্যটো সদায় কি ৰূপত লিখা হয়, এছাৰ্টেড ৰূপত লিখা হয়। এই বাক্যটো তোমালোকে আৰু কেইটামান কথা জানিব লাগিব। he said to me where did you go yesterday, ইয়াত কিয় আমি এনেধৰণে লিখিলো, he লিখিলো, he লিখাৰ পিছত said to ঠাইত ask লিখিছো because it's a kind of question, where did you go yesterday, এটা প্ৰশ্ন কৰা হৈছে, এখানে ask লিখিলো, said to ঠাইত লিখিলো ask লিখিলো। he মোক সুধিছিল, he asked me। এতিয়া ইনভাৰ্টেড কমা উঠি গলে জেনেৰেলি কি হয়, that if বা whether আহে, কিন্তু ইয়াত যেহেতু wh ৰ দ্বাৰা আৰম্ভ হৈছে কুৱেশ্যনটো, গতিকে ইয়াত ইনভাৰ্টেড কমা উঠি যোৱাৰ লগে লগে ইয়ে বহি যাব, অৰ্থাৎ where ৰ দ্বাৰা আমি আৰম্ভ কৰিম। he asked me where, তাৰপিছত কোনে সুধিছিলে, সাবজেক্ট, এইটো হৈছে অবজেক্ট। ঠিক আছে। এতিয়া ৰিপৰ্টেড স্পিচৰ সেকেন্ড পাৰসন বিলাক যদি সেকেন্ড পাৰসন থাকে তেতিয়াহলে সদায় অবজেক্টৰ মতে চেঞ্জ হ'ব, আৰু যদি ফাৰ্স্ট পাৰসন থাকে সাবজেক্টৰ মতে চেঞ্জ হ'ব, আৰু যদি থাৰ্ড পাৰসন থাকে তেতিয়া চেঞ্জ নহয়, মনত ৰাখিবা। এতিয়া ইয়াতে ৰিপৰ্টিং ভাৰ্বৰ ইয়াৰ অবজেক্ট হৈছে মি, তাৰমানে মোক সুধিছিলে, গতিকে ইউটো হৈছে সেকেন্ড পাৰসন, সদায় অবজেক্টৰ মতে চেঞ্জ হ'ব। এখানে কি হ'ব, আই হৈ গ'ল, কাৰণ ইয়াত সাবজেক্টিভ কেছ আই হ'ব। he asked me where I, তাৰপিছত আই হলে কি লাগিব, এইটো যেহেতু পাষ্ট পাৰফেক্টলৈ পৰিৱৰ্তন হ'ব, কিহত আছে, সিম্পল পাষ্টত আছে, গতিকে where I had gone the previous day, আৰু এইটো কোৱা হয় টাইম ফ্ৰেজ, অৰ্থাৎ সময় বুজাইছে। the previous day বা the day before আমি লিখিব লাগিব যেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিম। ঠিক আছে। গতিকে এইটো হৈছে WH কুৱেশ্যন, এটা কুৱেশ্যন হৈছে, কুৱেশ্যন দুই প্ৰকাৰৰ, WH কুৱেশ্যন আৰু পিছত এটা পাব তোমালোকে, এইটো কোৱা হ'ব yes no কুৱেশ্যন। যিবিলাক কুৱেশ্যন সাধাৰণতে অক্সিলিয়াৰী ভাৰ্বৰ দ্বাৰা আৰম্ভ হয় সেইবিলাকক আমি yes no কুৱেশ্যন বুলি কম।
এতিয়া এই বাক্যটো যদি কৰো তেনেহলে একেই কি লিখিব লাগিব সি said টোৰ ঠাইত আমি কি লিখিম once again এটা প্ৰশ্ন কৰিছে she asked হয়নে কোৱেশ্চন she asked her friend she asked her friend এতিয়া চাবা আগৰ কোৱেশ্চনটোৰ বেলিকা কি হৈছিলে ইনভাৰ্টেড কমা উঠি যোৱাৰ পিছত WH এৰ আৰম্ভ হোৱাৰ কাৰণে এই WH এৰ দ্বাৰাই আৰম্ভ হৈছিল বাক্যটো কিন্তু if whether একো লগা নাছিলে ঠিক আছে কিন্তু ইয়াত কি হ'ব এই ইনভাৰ্টেড কমা উঠি গলে ইয়াৰ ঠাইত আমি কি লিখিম এটা নতুন ওয়াৰ্ড লিখিম if আহিব বা whether লিখাৰ পিছত বাক্যটো সদায় এসাৰ্টিভ ফৰ্মত লিখা হয় এতিয়া এটো সেকেন্ড পাৰসন তো কাৰমতে চেঞ্জ হয় বুলি কৈছিল মই অবজেক্টৰ মতে her friend she said to her friend অৰ্থাৎ তাই হকিয়কক কৈছিল কি can you help me বা তেওঁৰ বন্ধুক কৈছিল she asked her friend if এটা কি হ'ব her friend গতিকে you to আমি she লিখি দিছো if she can or past tense form কি হ'ব কাৰণ past tense লৈ পৰিৱৰ্তন হ'ব if she could help me বুলি কোনে কৈছিল me to হৈছে first person তো সদায় কাৰ মতে চেঞ্জ হয় সাবজেক্টৰ মতে if she could help her গতিকে her friend তো আমি ফিমেল বুলি যদি ধৰো তেতিয়া she লিখিম যদি মেল ধৰা তুমি he লিখিব পাৰা she asked her friend if she could help her Rina said আৰু ইয়াতে চোৱা Rina said I shall write the letter Rina said এটো সিম্পল past tense ত আছে past tense ৰ বাক্য হয় গতিকে আমি এই বাক্যটো কি হলে পৰিৱৰ্তন হ'ব past tense লৈ পৰিৱৰ্তন হ'ব অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বটো past tense ত থাকিলে ৰিপৰ্টেড স্পিচৰ ভাৰ্বকো আমি past tense লৈ পৰিৱৰ্তন কৰিব লাগে ইয়াত হ'ব Rina said আৰু ইনভাৰ্টেড কমা উঠি গলে তাৰ ঠাইত that কনজাংশন আহিব Rina said that Rina কৈছিল I বুলি কোনে কৈছিল ফাৰ্স্ট পাৰসন তো সদায় সাবজেক্ট ফৰ্মতে চেঞ্জ হয় অৰ্থাৎ Rina কৈছিল Rina said that she হলে কি হ'ব she হলে will লাগে নহয় জানো কিন্তু willৰ আমি past tense ফৰ্ম তো ব্যৱহাৰ কৰিম কি হ'ব Rina said that she would এটো হ'ব মডেল অক্সিলাৰি she would write the letter এটো হ'ব ইয়াৰ indirect form Rina said that she would write the letter D এটো সোয়া I said I did not go anywhere এটো past tense ত আছে reporting verb to past tense ত আছে আৰু reported speech to কৰাও past tense ত আছে এতিয়া আমি জানো যদি reporting verb to past tense ত থাকে আৰু reported speech to কৰা যদি simple past tense ত থাকে তেনেহলে কি হলে পৰিৱৰ্তন হ'ব past perfect হলে অৰ্থাৎ লিখিব লাগিব I said inverted comma উঠি গলে তাৰ ঠাইত that conjunction আহিব that I said that I past perfect ত কি হ'ব had not gone anywhere I said that I had not gone anywhere বা কিছুমান এনেকেও লিখে I said that I had not been anywhere এটো লিখিব পাৰা পিছৰটো he said honesty is the best policy now এটো past tense ত আছে ৰিপৰ্টিং ভাৰ্বটো কিন্তু যদি ৰিপৰ্টেড স্পিচ টু কুৰাই চিৰন্তন সত্য বা অভ্যাগত কাম বুজায় তেনেহলে এই ভাৰ্বটো কিন্তু ই past tense ত থাকিলেও এই ভাৰ্বটো আমি past tense লৈ পৰিৱৰ্তন নকৰো অৰ্থাৎ এই বাক্যটো হ'ব কি হ'ব he said অকল that conjunction to আহিব inverted comma ঠাইত he said that honesty is the best policy ঠিক আছে honesty is the best policy এতিয়া এনে ধৰণৰ বাক্যবিলাক সাধাৰণতে মেট্ৰিকত খুব ফ্ৰিকুৱেন্টলি এই কিটা সোধা হৈছে আগতেও আহিছে তেনেকুৱা ধৰণৰ সেন্টেন্স গতিকে তোমালোকে চোৱা ইয়াত ৰুলৰ সম্পৰ্কে মই বেলেগ এটা মোৰ ভিডিও আছে হেতু তোমালোকে চাব পাৰিবা সম্পূৰ্ণ ৰুল বিলাক দিয়া আছে কেনেকৈ আমি ডাইৰেক্ট টু ইনডাইৰেক্ট বা ইনডাইৰেক্ট টু ডাইৰেক্ট আমি কৰিব পাৰো নেৰেশ্যন চেঞ্জ আজি মাত্ৰ আমি শিকিছো কেনেকৈ ডাইৰেক্ট নেৰেশ্যন এটাক ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিব পাৰি আৰু এই সেন্টেন্স বিলাক ভেৰি ইম্পৰ্টেন্ট ফৰ HSLC এক্সামিনেজ ওকে ঠিক আছে আৰু নেক্সট কেটামান এতিয়া চোৱা প্ৰথম সেন্টেন্স ইয়াতে দিজু দিয়া আছে he said to me do you know him এটো কেনেকৈ চেঞ্জ কৰিবা চাব লাগিব যে ৰিপৰ্টিং ভাৰ্বটো কোনটো টেন্সত আছে অৰ্থাৎ ই past tense ত আছে তাৰ পিছত আমি চাম ৰিপৰ্টেড স্পিচৰ ভাৰ্ব
আৰম্ভ হৈছে এইটো কুৱেশ্যন হয় গতিকে প্ৰথমতে চাই গম পালো এইটো কিহত আছে প্ৰেজেন্ট ইনডেফিনিটৰ ডু দ্বাৰা আৰম্ভ হৈছে গতিকে প্ৰেজেন্ট ইনডেফিনিটৰ এটা বাক্য হয় তাৰ মানে এইটো পাষ্ট টেন্সত আছে আৰু এইটো প্ৰেজেন্ট টেন্সত আছে তেনেহলে কি হ'ব ই যদি পাষ্ট টেন্সত থাকে তেনেহলে এই বাক্যটো আমি কি হলে পৰিৱৰ্তন কৰিম পাষ্ট টেন্সলে পৰিৱৰ্তন কৰিম এটো যেহেতু সিম্পল পাষ্ট টেন্সত আছে গতিকে সিম্পল প্ৰেজেন্ট টেন্সত আছে গতিকে কি হলে পৰিৱৰ্তন হ'ব সিম্পল পাষ্টলে এতিয়া সাম সেই টু ঠাইত আমি এটা ওয়ার্ড লব লাগিব নহয় জানো হি সেই টু ঠাইত আমি কি লিখিম আক্স লিখিম টোল নি লিখো কি লিখিম আক্স লিখিম কিয় লিখিম কাৰণ এটো এটা কুৱেশ্যন হয় হি আস্কড মি তেওঁ মোক সুধিছিল ইনভার্টেড কমা উঠি গলে জেনাৰেলি কি আহে ডেট আহে কিন্তু ইয়াত কি আহিব ইফ আহিব কিয় আহিব যেহেতু এটো এটা কুৱেশ্যন ইয়েস নো কুৱেশ্যনৰ বেলিকা ইফ বা হুৱেদাৰ আহে হি আস্কড মি তেওঁ মোক সুধিছিল ইফ এতিয়া সোয়া ইউ বুলি কাক কোৱা হৈছে ইউ টু হৈছে সেকেন্ড পারসন মই কৈছিল কি যে সেকেন্ড পারসন হদায় অবজেক্টৰ মতে চেঞ্জ হ'ব অবজেক্ট হৈছে মি হি আস্কড মি ইফ আৰু যেতিয়া সাবজেক্ট হিচাপে বহাম মি টু কি হ'ব আই হ'ব হি আস্কড মি ইফ আই এতিয়া মূল ভার্বটো চাব লাগিব নো তাৰ past tense of form কি হ'ব knew simple past লৈ ই কি হ'ব পৰিৱৰ্তন হ'ব he asked me if I knew কি হ'ব him আৰু হেকত কুৱেশ্যন মাৰ্কৰ হলনি আমি কি লিখিব লাগিব ফুল ষ্টপ তোমালোকে সদায় মনত ৰাখিবা যে যেতিয়া এটা বাক্যক আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰো বাক্যটো কুৱেশ্যন হলেও বা বেলেগ সেন্টেন্স হলেও ধৰিলো ইম্পাৰেটিভ হলেও বা এক্সক্লেমেটৰী হলেও আমি কিহত লিখিম সদায় বাক্যটোক assertive ফৰ্মত লিখিব লাগে he said he asked me if I knew him simple past লৈ কিয় পৰিৱৰ্তন হ'ল কাৰণ এটো simple present tense আছে এটো কাৰণে simple past tense লৈ পৰিৱৰ্তন হ'ব the teacher said to me ইয়াতো সো এটো past tense আছে ইয়াৰ ভাৰ্বটো সাম কিহত আছে প্ৰেজেন্টত কিন্তু এটা কথা আমি যদি চাও যে এই বাক্যটো কিন্তু যদিও প্ৰেজেন্ট হয় এটো নেগেটিভ ফৰ্মত আছে আৰু কেনেকুৱা ধৰণৰ বাক্য আমি জানো বাক্যৰ প্ৰকাৰ according to purpose we have 5 different sort of sentences assertive sentence interrogative exclamatory optative আৰু interrogative নহয় জানো গতিকে এই বাক্যটো কি হ'ব এটো এটা imperative অৰ্থাৎ কি কৈছে যে শিক্ষকজনে লৰাজনক কৈছে যে তোমাৰ অধ্যয়নক তুমি নেগলেক্ট নকৰিবা এটো এটা ইটস এ কাইন্ড অফ এডভাইস গতিকে কি হ'ব the teacher বক্তাজনৰ কথা অনুসৰি মানে কি কৰিম আমি এই যেটো ভাৰ্ব এটো চেঞ্জ কৰিম the teacher advised শিক্ষকজনে উপদেশ দিছিল the teacher advised me নেগেটিভ ইম্পাৰেটিভ সেন্টেন্স বিলাক সাধাৰণতে ইনভাৰ্টেড কমা উঠি যোৱাৰ পিছত কিহৰ দ্বাৰা আৰম্ভ হ'ব not to neglect neglect not to neglect your studies বুলি কাক কৈছিলে মোক কৈছিলে সেকেন্ড পারসনটো হয় না সেকেন্ড পারসন সদায় অবজেক্টৰ মতে কি হয় চেঞ্জ হ'ব the teacher advised me not to neglect কি হ'ব my studies okay she said to me I shall go to the museum tomorrow said to one second into past tense আছে গতিকে আমি কি লিখিম এটো she দে কি লিখিব লাগিব ask লিখিম নে told লিখিম নে advice লিখিম হেতু ডিপেন্ড কৰিব এটো কেনেকুৱা ধৰণৰ বাক্য হেতু চাম I shall go to the museum tomorrow assertive sentence গতিকে আমি কি লিখিম এটো told she told me that I to first person কাৰ মতে চেঞ্জ হ'ব সাবজেক্টৰ মতে she told me that she এটা যেহেতু এটো past tense আছে গতিকে আমি কি লিখিব লাগিব এটো past tense লৈ পৰিৱৰ্তন হ'ব সি হলে কি আহিব would will নাহে will past tense form would she would go to the museum আৰু এটো হৈছে টাইম ফ্ৰেজ এটো চেঞ্জ হ'ব কি go to the museum the next day এটো হ'ব ঠিক আছে she says I like to read newspaper ইয়াত সোয়া এই বাক্যটোত ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট টেন্সত আছে গতিকে এই বাক্যটোৰ ভাৰ্বো কোনো পৰিৱৰ্তন নহয় এটো লিখিব লাগিব she says ইনভাৰ্টেড কমা উঠি গল তাৰ ঠাইত কি হ'ব that আহিব she says that she এটো ফাৰ্স্ট পারসন টু সাবজেক্টৰ মতে যেহেতু চেঞ্জ হয় she says that she likes এটা কি হ'ব লাইকস হ'ব লাইক নহব she likes to
read newspaper এটো বাক্যটোৰ কি হৈছে ভাৰ্বৰ কোনো পৰিৱৰ্তন হোৱা নাই পিছৰ সেন্টেন্সটো চোৱা the boy said sir please explain the poem once more এতিয়া এই বাক্যটো কি বাক্য হয় তোমালোকে জানিব লাগিব যে বাক্যৰ প্ৰকাৰ পাঁচটা আছে উদ্দেশ্য অনুসৰি গতিকে এটো কোনটো বাক্যত পৰিব এটো এটা imperative sentence গতিকে ইয়াত কি হ'ব ৰিকুৱেষ্ট কৰা হ'ব the boy requested কাক কৈছিলে স্যাৰ বুলি শিক্ষক জানো the teacher যদিও ইয়াত দিয়া নাই আমি নিজে লিখিম এনেকৈ the boy requested the teacher এটো কেনেকুৱা ধৰণৰ আচলতে sentence affirmative imperative sentence গতিকে কিহৰ দ্বাৰা আৰম্ভ হ'ব ইনভাৰ্টেড কমা উঠি যাব ডেট নালাগে টুৰ পৰা আৰম্ভ হ'ব the boy requested the teacher to explain the poem once more ঠিক আছে এতিয়া আমি দেখিলো যে নেৰেশন চেঞ্জ কৰা তো একেবাৰে সহজ হয় যদিহে তোমালোকে ইয়াৰ যিবিলাক ৰুল আছে গোটে ৰুল বিলাক যদি শিকিলোৱা তেনে হলে খুব সহজতে তোমালোকে ডাইৰেক্ট নেৰেশন এটা ইনডাইৰেক্ট নেৰেশনলে পৰিৱৰ্তন কৰিব পাৰিবা আৰু মই ইয়াত মাত্ৰ তোমালোকক যিখিনি খুব ফ্ৰিকুৱেন্টলি দি থাকে পৰীক্ষাত তেনেকুৱা ধৰণৰ সেন্টেন্স বিলাকে দিছো বাকি আৰু ৰুল বিলাকৰ বিষয়ে মই এটা ভিডিও আছে তোমালোকে এটো চাব পাৰা যিসকলে শিকিব বিচৰা তাত সম্পূৰ্ণ নেৰেশন বিলাক কেনেকৈ আমি চেঞ্জ কৰো বিভিন্ন ইয়াৰ ৰুলৰ বিষয়ে তাত মই বৰ্ণনা কৰিছো এতিয়া আজি আমি মাত্ৰ শিকিলো কেনেকৈ ডাইৰেক্ট নেৰেশন এটা ইনডাইৰেক্ট নেৰেশনলে পৰিৱৰ্তন কৰিব পাৰি গতিকে তোমালোকে চাবা নেক্সট ভিডিওত মই ইনডাইৰেক্ট নেৰেশনক কেনেকৈ আকৌ ডাইৰেক্ট নেৰেশনলে কৰিব পাৰি বিশেষকৈ এছএছএলসি এক্সামিনী সকলৰ কাৰণে মই প্ৰস্তুত কৰি দিম সো আজি ক্লাছটো ইয়াতে শেষ কৰিছো